Hello everyone, welcome back to my channel. So 3 January দিনাখন আমি ৰয়িং অৰুণাচল প্ৰদেশ গৈছিলো কিন্তু কিছুমান কাৰণৰ বাবে মই ভিডিওটো এডিট কৰিব পৰা নাছিলো মোৰ এক্সাম আৰু বহুতো কাৰণৰ বাবে আজি এই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াইছো ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব তেন্তে আহক আমি আজি ভিডিওটো ষ্টাৰ্ট কৰো সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা মোৰ কামনাৰ মোৰ বাসনা তুমি ছবি মৰম খনা তুমি জানা নে জানা তুমি জানা নে জানা মোৰ কামনাৰ মোৰ বাসনা তুমি ছবি মৰম খনা তুমি সো এতিয়া আমি পাইছোহি ঢলাহদিয়া আৰু ইয়াত আমি এতিয়া ৰৈ পিনি অকমান ফটো মাৰিছো আৰু এৰাউণ্ড 8টা মান বজাত আমি আমাৰ ব্ৰেকফাষ্ট কৰি ললো এতিয়া তেন্তে ৰয়িংলৈ যাওঁ বলক তুমি জানা নে জানা মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে ৰয়িং পালোহি এতিয়া আমি এডোখৰ জেগালৈ আহিছোঁ পানী আছে এয়া বা মামা অকমানি ভাইটি আৰু ইটো ভাইটি আৰু আনাই পাপা এয়া চাব শিল আছে পানী আছে Few moments later. পিন্ধি ফটো কেইটামান মাৰিলোঁ জাষ্ট ইমানে যাবলৈ মন নগ'ল ভাগৰ লাগিছে চ' এইখন ব্ৰিজ তাত আমি অকণমান ফটো মাৰিলোঁ আৰু এতিয়া আমি আহিছোঁ এখন পাৰ্কলৈ ইমান দূৰ নহয় ব্ৰিজৰ ওচৰতে আৰু চ' পাৰ্কত আমি কি কি কৰিলোঁ আপোনালোকক দেখাওঁ আহক
হৈছে বডি বিল্ডাৰ হ'ব লাগিব না এতিয়া আমি যাওঁগে লাঞ্চ কৰিব হৈছে ভোক লাগিছে চবৰে সেইকাৰণে আমি যাওঁ আহক ওলাবলৈ লৈছোঁ বৰ ধুনীয়া দিনটো দেই আহিব পাৰে আপোনালোকে গোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতনে সংগোপনে সাঁচি ৰখা ৰয়িঙৰ পৰা আমি ঘূৰি আহিলোঁ আৰু এতিয়া বৰ্তমান আমি আহি আছোঁ বগীবিল দলং ইভিনিং টাইমত আমি তিনিচুকীয়াতে ৰৈ আৰু তিতাৰ চাহ খালোঁ আৰু এতিয়া আমি বৰ্তমান আহি আছোঁ বগীবিল দলং সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব পুনৰবাৰ লগ পাই আছোঁ আন এটা ভিডিঅ'লৈ তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই